দেখিব পাইছে একদম গাঁৱৰ মাজত আছো কিমান চাফা চিকুণ চাওক আৰু এই ঘৰ মাজুলী ব্ৰিজ বনাই আছে সেয়া এয়া ছানছেট হ'বই আৰু এইফালে ভিউ চাওক কি শান্তি তো গাইজ বহুত দিনৰ মূৰত অলপ ওলাই যাওঁ বহুত দিন ভিডিঅ' দিব পৰা নাই ভাবিছে ক'তনো আছে ই যে বহুত দিন ভিডিঅ' দিয়া নাই মটৰ ব্লগ কৰা নাই কাৰণ ইয়াত দেখিছে মোৰ পিছফালে ইটা তো সেইবাবে মই ঘৰ বনাই আছোঁ অলপ এয়া সৰু সুৰাকৈ পইচা পাতি তেনেকৈ নাই আৰু সৰু সুৰাকৈ বনাইছোঁ তো অলপ ওলাই যাওঁ এতিয়া পিছত দেখুৱাম বাৰু মই ঘৰ বনোৱা কাম কৰোঁতে কেতিয়াবা ব্লগ বনাম আপোনালোকে চাব পাৰিব তো ছাবস্ক্ৰাইব কৰি থ'ব যোনসকল পুৰণা ছাবস্ক্ৰাইবাৰ আছিলে সিহঁতি গম পায় আগতে মটৰ ব্লগ দিছিলোঁ খুব এতিয়া বহুত দিন দিয়া নাই এতিয়া অলপ ওলাই যাওঁ আৰু বহুত ধুনীয়া গাঁও এখন আছে তাত যাম আজি বিহু দিন কেতিয়া ব্লগটো আপলোড দিও গম নাপাওঁ কিন্তু আজি বিহু সেইবাবে যোৱা নাই দোকান ভোগালী বিহু 2024 চনৰ আৰু অলপ এতিয়া সৰু সুৰা ৰাইড এটা যাম তো আপোনালোকো বলক মোৰ লগত তাতে বগৰী পোৱা যায় এনেকুৱা কিবা কিবি বহুত ধুনীয়া ধুনীয়া কিবা পোৱা যায় তো মই যাম য'ত আপোনালোকক দেখুৱাম তো বলক হেলমেটটো পিন্ধি লওঁ ছেফটি মেইন ৰেডি হৈ গ'ল বাইকত নাই তেলো ভৰাই ল'ম ধুনীয়াকৈ তাৰপিছত লেটছ গ' এয়া গৈ আছোঁ এতিয়া মোৰ লগৰটোক লৈ ল'ম তাৰপিছত যাম সেই গাঁওখনলৈ ইমান ধুনীয়া ভিলেজ ন আপোনালোকক দেখুৱাম যেন মই এবাৰ গৈছিলোঁ তো ভাবিলোঁ এইবাৰ এটা ভিডিঅ' বনাম তাত তেনেকুৱা হয় চাওঁ লগৰটো আহিছে ফুল ফিলত আহিছে জেকেটে চা বাফাৰ হয় পিনে শক্তিমান দেখুৱা শক্তিমান আপোনালোকে শক্তিমান সমুৰা যেয়া দেখিছে আমাৰ যোৰহাটৰ ৰাস্তা পদূলি কেনেকুৱা হৈছে লোকেশ্যন মাৰি দিছোঁ বজাৰ গাঁওখনত যাবলৈ এয়া মোৰ লগত আছে গাৰ্লফ্ৰেণ্ড এজনী ये बताओ कौन सा सब्जेक्ट अच्छा लगता है कौन सब्जेक्ट अच्छा लगता है बैगन আগত তাই বহুত শকত আছিলে এতিয়া ক্ষীণাইছে तू समझा हाँ नहीं तू समझा नहीं তেল নাই দেখিব পাইছে বাইকত তেল আজি পেট্ৰল পাম্প বন্ধ হ'ব লাগিব আকৌ বন্ধ বলক আজি তেল পাওঁ নে জানিবলৈ ভিডিঅ'টো চাই থাকক কণ্টিনিউ পেট্ৰল পাম্পত লগ পাই আছোঁ নাপাম এতিয়া গম নাপাওঁ তেল একেবাৰে নাই কষ্ট আপোনালোকৰ ৰাইজৰ কাৰণে দলংখন দেখুৱাবলৈ আহিছোঁ আমি ৰাইজৰ ভাল হওক বুলি ফ'ৰ লাইন হ'লে এইটোৱে বেয়া পাৰ হ'বলৈ ষ্টেণ্ড লাগি গৈছে জানিবলৈ চাই থাকক দেই ভিডিঅ' জানিবলৈ চাই থাকোঁ তেল ডিপু আমি পাওঁ নে নাপাওঁ এতিয়া নাপালে বাইকখন খেলি যাবগৈ লাগিব পেট্ৰল পাম্প Finally, we reached the petrol pump. After so many times. চাই থাকক জানিবলৈ কি হয় এই পেট্ৰল ভৰাই লওঁ এতিয়া ঘূৰাৰ পিছত লগ পাই আছোঁ দেই সেয়া পেট্ৰল সোমাই আছে সেয়া ফুল টেংকি কৰি দিছোঁ এতিয়া গাঁওখনলৈ যাবলৈ ৰেডি হৈ গ'লোঁ মাজুলীৰ লগত আপোনালোকে ব্ৰিজখন চাবলৈ কিমান এক্সাইটেড নাজানো মইতো বহুত বেছি এক্সাইটেড হৈ আছোঁ ব্ৰিজখন চাবলৈ বনাই হোৱাই নাই আছে এয়া আমি জেগাবিলাক এইফালে দিয়ে মাজুলী যাব লাগিব অলপ দিনৰ পিছত এয়া আমি গৈ আছোঁ আপোনালোকে ভিউটো এনজয় কৰক চফি আমি বৰ্তমান এইটো লোকেশ্যনটোৰ নাম কি হয় জাজি মুখ মেলেংগাত যায় এইফালে চ' আমি বহুত দূৰে আহি ৰাজাই অলপ ৰেষ্ট কৰিছে
Just look at the view. ভিৰ ভাড়াৰ পৰা ওলাই আহি কি মজা শান্তি So কেনেকুৱা লাগিছে জাবৰ পৰা আহি একদম ধুনীয়া জেগা ওলালো ফূৰ্তিটোৱে বেলেগ ইয়াত তললৈ যাওঁ অলপা ঐ ছানছেট হ'বই আৰু এইফালে ভিউ চাওক কি শান্তি ইয়াত যোনটো উশাহ লৈছোঁ ন পিয়'ৰ একদম পিয়'ৰ গাড়ী নাই এনেকুৱা পলিউশ্যন অকম মানুহ নাই এইফালে চৰাই চাউণ্ড এইফালে পূৰা এইবোৰত মাছ আছে মাছ এইবোৰ মাছ ধৰিছিলে চাগে এয়া বিদ্যুৎ ভাই আমাৰ এয়া খুব ফূৰ্তি ঘৰত সোমাই আছিলে অশান্তিৰ মাজত কেনেকুৱা লাগিছে বহুত বঢ়িয়া ধুনীয়া জেগা এটা শান্তি সেইফালে মহ এগাল আছে এতিয়া জুম কৰিব পৰা হ'লে এয়া মহ জুম কৰি দেখুৱাই দিছোঁ বনোৱা নহয় বাৰু ঘৰচীয়াই মানুহক চিনি পায় অ'নাৰ আছে কোনোবা আগতে সৰুতে এনেকুৱা ন ৰঙা বস্তু দেখুৱালে খেদি আহে বোলো বহুত আছে চ' এৰিলে এনেকৈ চলি থাকিব পাৰে আমাৰ চাইড এনেকুৱা ঘাঁহ চাহ ইমান নাই ন সেইটো কাৰণে প্ৰব্লেম হৈছে সেনে ঘৰৰ জেওৰা ভাঙি দিয়ে পালেং শাকৰ গছ পাতটো পালেঙৰ নিচিনা পালেং শাকৰ গছ খাই মৰিলে হ'ব এইটো চাওক এইখনত বহিব আহো ঐ এইখনত বহিবি আৰু চা কি মজা শান্তি Finally, we have reached our destination. এয়া দেখিছে এয়া হোৱাই নাই কাম বৰ্তমান দোকানকেইটা খুটা দি থোৱা হৈছে বাৰু বাট এতিয়ালৈকে কনষ্ট্ৰাকশ্যনৰ কামটো ষ্টাৰ্ট কৰা নাই মানে কনষ্ট্ৰাকশ্যন অলৰেডি ফাৰ্ষ্টৰ হেৰি আছে ফাৰ্ষ্টৰ বেছটো সেইটো কমপ্লিট কৰিলে বাট ছেকেণ্ডেৰী যোনখিনি কাম থাকে এতিয়ালৈকে ষ্টাৰ্ট কৰা নাই কিমান চাগে ইউজ কৰিছে বনাওঁতে পিকনিক প্লেচ এটাত গৈ আছোঁ ব্ৰহ্মপুত্ৰ বহুত ধুনীয়া সুন্দৰ চাই থাকোঁ একদম বহুত ধুনীয়া জেগা এইটো ফুল্লি অফ ৰ'ডিঙত যদি আপোনালোকৰ ভাইব ল'বলৈ মন আছে আহিব পাৰে कैसे कैसे लोग रहते हैं यार यहाँ पर चलो तुमको पागल कुत्ते का गाड़ी उठा के ले जाएगा बता रहे हैं हम য়েছ অফ ৰ'ডিং বাইক এখন লৈ আহিব খালি আমাৰ নিচিনাকৈ ৰেডাৰ লৈ আহিব ৰেডাৰো বেষ্ট বাইক বাট এইখন চিটি ৰাইডৰ কাৰণে ন এখন আপোনাৰ ছিকিম যাব ছিকিম এতিয়া ছিকিমৰ প্লেন এটা কৰিছে সিহঁতে চ' ছিকিমৰ ব্লগো আহিব কেইদিনমানৰ পিছত আপোনালোক থাকক ইয়াৰ লগতে আমাৰ লগৰ এটা আছে বিকাশ বুলি কয় একত তেল ভৰাবলৈ পইচা নাই কাৰণে সি নাহিলে তাৰ পইচা আছে মানে সি বিয়া পাতিব কাৰণে পইচা সাঁচি আছে সমাজ ৰেও পাইন গছ বৰফ পৰে জেগাখনত সেইখন মাজুলী ব্ৰিজ বনাই আছে সেইয়া 1 2 3 4 5 6 7 ঢেৰ খুটা আছে আগলৈ এইফালে দিয়ে যোৱা হ'ব আৰু পানী চাওক পূৰা ক্লিন এইফালে ছানছেট হৈ আছে তো ইয়াৰে এটা টাইম লেপছ ল'ম মই এতিয়া মজাকৈ চ' এই চব গধূলি হৈ গ'ল আমি পাওঁতে ঘৰৰ পৰা আপোনাৰ 2:30তে ওলোৱা চ' ইয়াৰ পৰাই কানেক্ট হ'ব এখন কানেক্টটো বহুত আগৰ পৰাই হ'ব বাট এইটো মেইন ঘাটটো মানে একচুৱেলি আৰু তাতে প্লাছ এইটো পিকনিক জেগাও হয় বহুত ধুনীয়া পিকনিক জেগা মানে বেটাৰ দেন নিমাতী ঠিক আছে আৰু ৰাজা কেনেকুৱা লাগিলে জেগাত আহি মজা লাগিলে খালি ধূলি মানে ইয়া চাওক বাইকৰ অৱস্থা একদম ইয়ালৈকে ধূলি মাৰিছে চা
ইয়ালৈকে ধূলি মাৰিছে কষ্ট কৰিবই লাগিব ৰাইজক দেখুৱাবলৈ পিকনিক খাই ধুনীয়া thank you. অলপ বনাই থৈছে থেংক ইউ বুলি কৈ দিওঁ আৰু থেংক ইউ ইয়াতে ভিডিঅ'টো সামৰিছোঁ বাই বাই তো গাইজ দেখিছে মানুহবোৰে মই এতিয়া মন কৰিলোঁ যে এই ৰথবোৰ চুৰ কৰি লৈ যায় বহুতে সেয়া ৰথ নাই তাত তো ব্ৰিজৰ এনেকুৱা ৰথবোৰ যোনবোৰ থাকে নাই সেই ৰথবোৰ মানুহে চুৰ কৰি লৈ গুচি যায় আমি কয় কেনেকুৱা মানুহ থাকে আৰু সেই তাত শেষ হৈছেগৈ একদম তাত অ' ইয়া ভিডিঅ'